Inspector General of Police Shri Harmeet Singh Dangoriake আদি কৰি আজিৰ সভাত উপস্থিত অসম চৰকাৰৰ বিষয়াবৰ্গ নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা নিৰ্বাচিত প্ৰাৰ্থীসকল আৰু তেখেতসকলৰ অভিভাৱক তথা পিতৃ-মাতৃসকল আৰু সুধীবৃন্দ আজি আমি ইয়াতে তিনিটা উদ্দেশ্য লৈ সমবেত হৈছো প্ৰথম 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা 289 গৰাকী প্ৰাৰ্থীক খন্তেক সময় পিছতে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম আজিৰ অনুষ্ঠানতে স্বাগত সতীৰ্থ 2.0 অধীনত অনুমোদিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে তৃতীয়তে ৰাজ্যৰ বন বিভাগত আমি 132খন বিষয়া আৰু কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিব পৰাকৈ বাহন আজি আমি বিভাগক অৰ্পণ কৰিম আৰু এই তিনিটা কাৰ্যসূচীৰ বাবে আজি আমি ইয়াতে সমবেত হৈছো 2021 চনত আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে ৰাজ্য চৰকাৰৰ অধীনত আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্মসংস্থাপন দিম আমি আন এক সিদ্ধান্ত লৈছিলো যে ইউপিএসসিৰ ধৰণে এপিএসসিৰ পৰীক্ষা আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিম আৰু নিৰ্দিষ্ট সময়ত আমি প্ৰতি বছৰে অসম লোকসেৱা আয়োগত আমি নিযুক্তিৰ ব্যৱস্থা কৰিম আজি আমাৰ চৰকাৰৰ কাৰ্যকালত প্ৰতি বছৰে লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক যি নিযুক্তিৰ আমি পৰম্পৰা নিৰ্মাণ কৰিছিলো আজি তাৰ আন এক বেটচ 289 ক্যান্ডিডেটছক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম এই নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগে লগে আমাৰ ৰাজ্য চৰকাৰত যোৱা 5টা বছৰত প্ৰদান কৰা নিযুক্তিৰ সংখ্যা 1,58,669 লৈ বৃদ্ধি পাব যোৱা 5টা বছৰত যদি আমি দৃষ্টি নিক্ষেপ কৰো লোকসেৱা আয়োগৰ পৰীক্ষাৰ পাৰদৰ্শিতাৰ বাবে আজি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা আশা আৰু আকাংক্ষাৰ পৰিৱেশ সৃষ্টি হৈছে সমান্তৰালভাৱে আমাৰ চৰকাৰত যোগদান কৰা বিষয়াসকলৰ কোৱালিটি আৰু গুণগত মানদণ্ডও উন্নত হৈছে লোকসেৱা আয়োগতে নহয় যোৱা 5টা বছৰত আমি নিযুক্তি দিয়া 1,59,000 প্ৰাৰ্থীৰ নিযুক্তিক লৈ ৰাইজৰ মাজত সমালোচনা নাই আদালতত গোচৰ নাই বৰঞ্চ অভিভাৱক আৰু যুৱ প্ৰজন্মই এই নিযুক্তিৰ ইতিবাচক দিশক নিকা নিযুক্তিক প্ৰশংসাৰে উপচাই তুলিছে আজি এই যেটো পৰম্পৰা 5টা বছৰ আগতে আমি স্থাপন কৰিছিলো সেই পৰম্পৰাক আগুৱাই লৈ গৈ আমি লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম এইবাৰৰ নিযুক্তি পত্ৰ প্ৰদানত অসম অসামৰিক সেৱাত 45 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব এপিএস বা অসম আৰক্ষী সেৱাত
20 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। শ্ৰম বিষয়া 2 গৰাকী, জিলা পৰিবহণ বিষয়া 2 গৰাকী, খণ্ড উন্নয়ন বিষয়া 9 গৰাকী, উদ্যোগ বিভাগত এছিষ্টেণ্ট মেনেজাৰ 23 গৰাকী, সহকাৰী সমবায় পঞ্জীয়কত 2 গৰাকী, অসম বিত্তীয় সেৱাত 52 গৰাকী, অসম নগৰ প্ৰশাসন সেৱাত 4 গৰাকী, কৰ পৰিদৰ্শক 51 গৰাকী, শ্ৰম পৰিদৰ্শক 9 গৰাকী, আবকাৰী পৰিদৰ্শক 19 গৰাকী, সহকাৰী নিয়োগ বিষয়া 17 গৰাকী, উপ পঞ্জীয়ক 13 গৰাকী, অসম গাণনিক সেৱা 16 গৰাকী আৰু ইয়াৰ লগতে ফৰেনচিক ছায়েন্স ডাইৰেক্টৰেটত আজি আমি 5 গৰাকী বৈজ্ঞানিক বিষয়াকো সাইণ্টিফিক অফিচাৰকো আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। স্বচ্ছতাৰ পৰিৱেশক আমি অসম চৰকাৰৰ কাম কাজত ইয়াক এটা ব্যতিক্ৰম হিচাপে নহয়, ইয়াক আমি প্ৰণালীবদ্ধ আৰু ইয়াক আমি এটা এক প্ৰকাৰ ক'ব গ'লে জনসাধাৰণৰ বাবে আমি সহজলব্ধ কৰি তুলিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে অকল নিযুক্তিতে নহয়, যোৱা 5টা বছৰত অসম চৰকাৰৰ আভ্যন্তৰীণ বহুকেইটা ৰিফৰ্ম আমি হাতত লৈছিলোঁ। আৰু ইয়াৰ ভিতৰত এটা ডাঙৰ ৰিফৰ্ম আছিলে যে ৰাজ্য চৰকাৰৰ 3য় আৰু 4ৰ্থ বৰ্গৰ বদলি বা ট্ৰান্সফাৰ প্ৰতি বছৰে 2বাৰ কৰাৰ আমি প্ৰচেষ্টা কৰিছিলোঁ আৰু তাতো আমি স্বচ্ছতাৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ। স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে বদলি বিচৰা 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আমাৰ নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব আৰু যেতিয়া কোনোবা জিলাত যাব বিচৰা আৰু কোনোবা জিলাত আহিব বিচৰা মেথছ কম্পিউটাৰতে মেকিং হ'ব, অৰ্থাৎ কম্পিউটাৰে 2টা পেয়াৰ যেতিয়া সৃষ্টি কৰিব তেতিয়া তেওঁলোকে বদলিৰ নিৰ্দেশ অট'মেটিকেলি পাব, তেনেকুৱা এটা আমি ব্যৱস্থা কৰিছিলোঁ। এই বছৰত আমি প্ৰথম লানি প্ৰচেষ্টাত 13,000 আমি 9,004 গৰাকী কৰ্মচাৰীক আমি পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰিছিলোঁ। আজিও আমি 4,476 গৰাকী 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীক আমি বদলিৰ নিৰ্দেশ দিছোঁ। এজন কৰ্মচাৰীও কাৰো কাৰ্যালয়ত আহিবলগীয়া হোৱা নাই, মাত্ৰ কম্পিউটাৰত তেওঁলোকে আবেদন কৰিছে। 15 দিন আবেদনৰ সীমা আছিল আৰু 10 দিন সীমা পাৰ হোৱাৰ 10 দিনৰ ভিতৰত আমি তেওঁলোকক বদলিৰ অৰ্ডাৰ বা আজি নিৰ্দেশ আমি দিছোঁ। ক্লিক কৰাৰ লগে লগে তেওঁলোকৰ বদলিৰ নিৰ্দেশ কাৰ্যকৰী হৈছে আৰু সবেই নিজৰ মোবাইলত ট্ৰান্সফাৰ অৰ্ডাৰ ইতিমধ্যে লাভ কৰিছে। অৰ্থাৎ নিযুক্তি আৰু ট্ৰান্সফাৰৰ ক্ষেত্ৰত অফিচাৰৰ ক্ষেত্ৰত ডেফিনেটলি আমি মিউচুৱেল আদিৰ ব্যৱস্থা নকৰোঁ, কাৰণ বিষয়াসকলৰ দায়িত্ব সুকীয়া। 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ক্ষেত্ৰত আমি যিটো স্বচ্ছ বদলিৰ প্ৰক্ৰিয়া কৰিছিলোঁ আৰু ৰাজ্য চৰকাৰৰ গোটেই কৰ্মচাৰীৰ মাজত বিষয়াৰ মাজত নিযুক্তিৰ যি স্বচ্ছতা আমি আনিবলৈ প্ৰয়াস কৰিছিলোঁ, 2টা আজি এক প্ৰকাৰ চৰকাৰৰ ভিতৰত নিয়মলৈ ৰূপান্তৰ হৈছে। আজি 5টা বছৰ পিছত স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়াৰে 1,60,000
60,000 নিযুক্তি প্ৰদান কৰাৰ পিছত আমাৰ চৰকাৰৰ ভিতৰত নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা এতিয়া এটা ব্যক্তি বিশেষৰ ইনিচিয়েটিভ হৈ থকা নাই ই এটা ইনষ্টিটিউচনেলাইজ ফৰ্ম লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ এতিয়া এজন ব্যক্তি থাকিব নাথাকিব সেয়া নহয় অসম চৰকাৰৰ নিযুক্তিৰ প্ৰক্ৰিয়াত দুৰ্নীতি অনাৰ যেটো ব্যৱস্থা কোনোবাই ইচ্ছা কৰিলেও অতি সহজে দুৰ্নীতি অনাটো সম্ভৱ নহয় এই কাৰণে কাৰণ নিকা নিযুক্তি এতিয়া এটা ইনষ্টিটিউচনেলাইজ ফৰ্ম লাভ কৰিবলৈ সক্ষম হৈছে ঠিক তেনেকৈ ট্ৰান্সফাৰৰ প্ৰচেছটোকো আমি স্বচ্ছ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ তাতো আমি আজি সফল হৈছোঁ আজিৰ পৰা 10 বছৰ আগতে বা 5 বছৰ আগতে অৱসৰ গ্ৰহণ কৰা কোনোবা বিষয়াক যদি আমি সুধো যে ৰাজ্য চৰকাৰত 1,60,000 নিযুক্তি হৈছে আৰু হাই কোৰ্টত এটাও কেছ হোৱা নাই ৰাজ্য চৰকাৰত 1,60,000 নিযুক্তি হৈছে এখন বাতৰি কাকত এটা সামাজিক মাধ্যমতো সমালোচনা হোৱা নাই মই নিশ্চিতভাৱে আশা কৰোঁ যে এয়া তেওঁলোকৰ বাবে এক বিস্ময়কৰ অভিজ্ঞতা হ'ব সমান্তৰালভাৱে কোনোবাই যদি 5 বছৰ আগতে অৱসৰ কৰা বিষয়াৰ আগত কোনোবাই যদি কয় যে অসম চৰকাৰত 13,000 কৰ্মচাৰীৰ ট্ৰান্সফাৰ পোষ্টিং হৈছে কৰ্মচাৰীজন এদিনো কাৰো কাৰ্যালয়ত আহিবলগীয়া হোৱা নাই এদিনো কাকো অনুৰোধ কৰিবলগীয়া হোৱা নাই মই ভাবো যে তেখেতে তাক নিজে মানিবলৈ মান্তি নহব কাৰণ তেওঁৰ সহিতে হোৱা বহুবোৰ বদলিৰ প্ৰক্ৰিয়াৰ জটিলতাৰ স্বয়ং সাক্ষী তেওঁলোক নিজেই হৈ আছে আৰু বহুজনে নিজৰ জীৱনতে তেনে অভিজ্ঞতা লাভ কৰিছে এটা সময়ত নিযুক্তিৰ বজাৰখনত লোকসেৱা আয়োগৰ বাবে 1 কোটি টকা ট্ৰান্সফাৰ পোষ্টিঙৰ বাবে 2 লাখ 3 লাখ টকাৰ ব্যৱসায় আমাৰ চৰকাৰৰ ভিতৰতে ই এক পৰম্পৰা আছিল চৰকাৰখন লাহে লাহে এটা ব্যৱসায়িক কাৰ্যালয়লৈ ৰূপান্তৰ হৈছিল একেটা জাগাতে 2-3 জনে ট্ৰান্সফাৰ বিচাৰিলে বা 2-3 জনে একেটা পোষ্টতে এপ্ৰ'চ কৰিলে আমি যেনেকে নিবিদাৰ ক্ষেত্ৰত অকশন কৰোঁ নিলাম কৰোঁ যে কোনে কিমান বেছিকৈ দিব তাৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল আজি যদি মোৰ ঘৰত কোনোবা আহিলে যে স্যাৰ মোক ডিএসপি চাকৰি লাগে আপোনাক মই 10 লাখ দিম মই 10 লাখ লম পিছদিনাখন কোনোবা এজন আহিলে যে মই 15 লাখ দিম 10 লাখ আগৰজনক ঘূৰাই দি মই 15 লাখ লম তাৰ পিছৰ দিনা কোনোবা যদি আহে যে মই 30 লাখ দিম 15 লাখটো আগৰজনক ঘূৰাই দি মই 30 লাখ লম আৰু ডাঙৰ কথা আছিল যিসকলে মেৰিটত নিযুক্তি পাইছিল যিকোনো পৰীক্ষাত 10% নাম মেৰিটৰ নাম কাটিব নোৱাৰি কাৰণ ৰিটেনত তেওঁলোকে ভাল ৰিজাল্ট কৰে অৰেলতো ভাল ৰিজাল্ট কৰে যাৰ নাম কাটিব নোৱাৰে তেওঁলোকৰ ঘৰতো মানুহ গৈছিল যে আপোনালোকে কিবা এটা দিয়ক নহলে কিন্তু আপোনালোকৰ নামটো কাটা যাব তাৰ মানে যি 10% মেৰিটতো নিযুক্তি পাইছিলে তেওঁলোকেও আল্টিমেটলি কিবা নহয় কিবা এটা টকা দিবলগীয়া হৈছিল আৰু এই গোটেই কথাবিলাক ডকুমেন্টেড হৈছে কেতিয়া যেতিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আমি বিধান সভাত উপস্থাপন কৰিছো তেতিয়া এই গোটেই প্ৰতিবেদন বা এই গোটেই সিস্টেমটো আমি ডকুমেন্টেশন ৰূপত আহিছে আৰু লোকসেৱা আয়োগৰ পৰীক্ষাৰ ওপৰত যেতিয়া চাৰ্জশিট হৈছে পুলিচে চাৰ্জশিট দিছে তাকো হিয়ে ডকুমেন্টেড ফৰ্ম লাভ কৰিছে
আৰু মই ভাবো যে ই আমাৰ অসমৰ এটা কলংকিত ইতিহাসৰ এক দলিল হিচাপে সদায় থাকি যাব। লোকসেৱা আয়োগৰ সদস্য নিযুক্তি দুৰ্নীতি কেতিয়া হয়? যেতিয়া সদস্য নিযুক্তিৰ প্ৰক্ৰিয়াত দুৰ্নীতি থাকে। এটা সময়ত বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত উপলব্ধ হৈ আছে কেনেকৈ সংবিধানৰ নিয়ম ভাঙি লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি কৰা হৈছিল, কেনেকৈ কাৰোবাৰ বিয়াত কোনোবাই বেছিকৈ উপহাৰ দিয়াৰ কাৰণেও লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল। এই পৰম্পৰা আজি আমাৰ ৰাজ্যত এক প্ৰকাৰ নোহোৱা হৈছে আৰু ই আমাৰ অসমৰ বাবে এক মংগলময় পৰিৱেশৰ সৃষ্টি কৰিছে। কিন্তু নিযুক্তি আৰু বদলিত স্বচ্ছতা অহা মানে চৰকাৰখন স্বচ্ছ হৈ যোৱাটো নুবুজায়। বহুত ব্যক্তিয়ে ভাবে বা বহুত অফিচাৰে ভাবে, বহুত কৰ্মচাৰীয়ে ভাবে যে মোক নিযুক্তি দিয়ালৈকে চৰকাৰখন নিকা থাকিব লাগে। ইয়াৰ পিছত মই কি কৰিম তাক চৰকাৰে দৃষ্টি দিব নালাগে। অৰ্থাৎ মই ACS অফিচাৰ হ'ম, মই DSP হ'ম, মোৰ পৰা কোনেও টকা খাব নোৱাৰে, কিন্তু মই কাৰ পৰা টকা খাম তাত চৰকাৰে চকু দিব নালাগে। ইও এটা আমাৰ পৰম্পৰাৰ সৃষ্টি হৈছে। কেইদিনমান আগতে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে গ্ৰেপ্তাৰ কৰা ছয়গাঁৱৰ অসম অসামৰিক সেৱাৰ বিষয়া নুপুৰ বৰাও নিকা নিযুক্তিৰ এক ফচল আছিলে। কিন্তু নিযুক্তিৰ পিছত আমি কি ভাবো যে চৰকাৰখনৰ দায়িত্ব আমাক নিকা নিযুক্তি দিয়া, কিন্তু আমি আগলৈ গৈ কি কৰিম তাক চৰকাৰে চাব নোৱাৰে। ই ডেফিনেটলি ফুল চাৰ্কুল কেতিয়াও হ'ব নোৱাৰে। নিকা নিযুক্তিৰ লক্ষ্য কি? যে যিসকলে নিকা নিযুক্তি পাব তেওঁলোকে নিজৰ কাৰ্যালয়ত এটা স্বচ্ছতাৰ পৰিৱেশ সৃষ্টি কৰিব। তেওঁলোকে কাৰ্যালয়ত গৈ পেলাই আমাৰ অৱশিষ্ট দুৰ্নীতি নোহোৱা কৰিব। দুৰ্ভাগ্যজনকভাৱে যোৱা 5 বছৰত আমি অসম অসামৰিক সেৱাৰ কেইবাগৰাকীও বিষয়াক আমি গ্ৰেপ্তাৰ কৰিছোঁ যি নিকা নিযুক্তিৰ ফচল আছিলে আৰু মেধাৱী হোৱাৰ কাৰণে তেওঁলোকে দুৰ্নীতি বা টকা সংগ্ৰহ কৰাৰ যিটো নিয়ম তাকো তেওঁলোকে ইম্প্ৰভাইজ কৰিছিলে। সচৰাচৰ টকা লোৱাৰ পৰম্পৰাৰ পৰিৱৰ্তে জিপেৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিভিন্ন নতুন নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে আৰু যেতিয়া আমাৰ সন্মুখলৈ আহিছিলে তেতিয়া আমি প্ৰথমতে চাইছিলোঁ যে এওঁলোকৰ ইয়েৰ অফ এপইণ্টমেণ্ট কি। তেতিয়া মই দেখিছিলোঁ যে নিকা নিযুক্তিৰ পৰিৱেশৰ মাজতো এনে বিষয়া, যিসকল বিষয়াই কৰ্তব্য পথত পৰা বিচলিত হৈছে তেনেকুৱা বিষয়া আমাৰ ৰাজ্যত নিযুক্তি পাবলৈ সক্ষম হৈছে। কিন্তু তাৰ বিপৰীতে আমাৰ এই সময়ছোৱাত কেইবাগৰাকীও আউটষ্টেণ্ডিং বিষয়াও আমি পাইছোঁ যিসকলৰ কৰ্ম কুশলতাই ৰাইজৰ মাজতো তেওঁলোকক জনপ্ৰিয় কৰি তুলিছে আৰু চৰকাৰখনকো তেওঁলোকে নিকা পৰিৱেশ দিবলৈ সক্ষম হৈছে। মই বিশ্বাস কৰোঁ যে সময়ৰ লগে লগে আমাৰ চৰকাৰৰ প্ৰশাসনীয় দিশটোত আমি স্বচ্ছতা কেৱল মাত্ৰ নিকা নিযুক্তি আৰু নিকা বদলিৰ মাজতে সীমাবদ্ধ নাৰাখি
আমি পাব্লিক সাৰ্ভিছত লোকসেৱাত ইয়াক আমি এটা আমাৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে ইয়াক আমি ইমবাইব কৰিব লাগিব যদি আমি ভাবো যে আমাক নিযুক্তি দিয়াই একমাত্ৰ চৰকাৰৰ লক্ষ্য আমি কি কৰিম তাক চৰকাৰে চাব নোৱাৰে 5টা বছৰ পিছত ই আকৌ বেক টু অৰিজিনেল ফৰ্মেটত গুচি আহিব যদি নিকা নিযুক্তিৰে পোৱা বিষয়াজনে দুৰ্নীতি কৰে তেতিয়া আনসকলৰ প্ৰশ্ন আহিব যে এই ল'ৰাজনে যদি টকা খায়েই আমিনো তেওঁক টকা নোখোৱাকৈ কিয় এপইণ্টমেণ্ট দিলো অৰ্থাৎ যিটো বৃত্ত আজি আমি নিৰ্মাণ কৰিছো সেই বৃত্তটো কলাপছ হৈ যাব কাৰণ কোনো মানুহে এইটো সহ্য নকৰে যে মই নিকা নিযুক্তি দিম তেওঁ টকা খাব আৰু মই এটকাও খাব নোৱাৰো ই এটা এগ্ৰিমেণ্ট হয় there is a agreement of trust যে মই তোমাক নিকা নিযুক্তি দিছো on the condition যে তুমিও কৰ্তব্য পথত নিকা হৈ থাকিবা but if you violate the trust if you violate the confidence then the agreement is broken আৰু যেতিয়া এখন agreement break হয় it is not necessarily or it is not incumbent যে আইডাৰ পাৰ্টি এটা পাৰ্টি এগ্ৰিমেণ্টখন ভংগ কৰিব আৰু আন এটা পাৰ্টি সাইলেন্ট স্পেক্টেটৰ হ'ব সেই কাৰণে আমি বিচাৰো যে অসম চৰকাৰৰ ভিতৰত স্বচ্ছতা আৰু লোকসেৱাৰ যিটো দায়িত্ব আৰু কৰ্তব্য ই এক ইনষ্টিটিউচনেলাইজ ৰূপ ল'ব লাগে নিকা নিযুক্তি নিকা ট্ৰান্সপাৰত নহয় when we deal with the people মানুহজনৰ মনত ধাৰণা হ'ব লাগে যে এই ব্যাচ অফ অফিচাৰ এই অফিচাৰ সকল আন সকলতকৈ ব্যতিক্ৰম আৰু এওঁলোকক কিবা এটা টকা পইচা দিলেও তেওঁলোকে ল'বলৈ ইচ্ছা প্ৰকাশ নকৰে আমাৰ সমস্যা আছে সমস্যা কেনেকুৱা আছে আজি আমি ইয়াতে যেতিয়া নিযুক্তি পাম আমি যেতিয়া সাৰ্কুলত যাম আমি অফিচাৰজনক নিকা নিযুক্তি দিছো কিন্তু আজি বহু বছৰৰ পৰা কাম কৰি থকা কৰ্মচাৰীসকলৰ ওপৰত চৰকাৰৰ নৈতিক নিয়ন্ত্ৰণ নাথাকে আইনগত নিয়ন্ত্ৰণ আছে আমি ব্যৱস্থা ল'ব পাৰো কিন্তু প্ৰত্যেকটো সাৰ্কুলতে যদি আমি চাওঁ যোৱা 5 বছৰত আমি যদি ইনকুৱাৰী কৰো আটাইতকৈ বেছি গ্ৰেপ্তাৰ হৈছে মণ্ডল কিন্তু মই নকওঁ যে সকলো মণ্ডল বেয়া বাট ডেফিনেটলি আমাৰ সাৰ্ভিসৰ ভিতৰত থকা ই এটা ডাঙৰ লেকুনা যে যেতিয়াই আমি আমাৰ ৰেভিনিউ সাৰ্কুলত কাম কৰিম তাত 5 জন যদি মণ্ডল থাকে 2 জন কৰাপ সিস্টেম 3 জন স্ট্যান্ডার্ড অফিসাৰজনক যোৱাৰ লগে লগে দুটা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া আমাৰ মনত কাম কৰা আৰম্ভ কৰে দুজনে ক'ব যে বাইদেউ লৈ লওক সকলোৱে লয় সাৰ লৈ লওক সকলোৱে লয় কোনেনো চাই আছে নাই ললে গম পাম বোলে ড্ৰাইভাৰৰ জিপেট লৈ লওক লগত এজন লৰা ৰাখক তাৰ জিপেট লৈ লওক আপোনাৰ কোনোবা বেলেগ এজন মানুহ ঠিক কৰক বিভিন্ন ধৰণৰ ফৰ্মুলা তেওঁলোকে দিব আৰম্ভ কৰিব আন দুজনে ক'ব যে নহয় আমি যিমান বুদ্ধি নকৰো কিয় সিস্টেমে আমাতকৈ সোনকালে বুদ্ধিটো বুজি পাব গতিকে বাইদেউ স্যাৰ আপোনালোকে নলব এই যেটো কনফ্লিক্ট হ'ব দ্বন্দ্ব হ'ব সেই দ্বন্দ্বটো মানসিকভাৱে শক্তিশালী জনে হট পথত থাকিব আৰু মানসিকভাৱে দুৰ্বল জনে অসৎ পথত তেওঁ নামি পৰিব লাহে লাহে চৰকাৰত প্ৰযুক্তি টেকনলজি চৰকাৰত
ব্যৱহাৰ হৈছে, ব্যৱহাৰ হৈ থাকিব। মই বিশ্বাস কৰোঁ যে there will be time in next 2, 3, 4, 5 years যে আমি আয়কৰত আৰু ইনকাম টেক্সত দেখুৱাব নোৱাৰা টকা হাতত ৰখাটো ইমান সহজ নহ'ব। আমি যদি কেইটামান গোচৰত ধৰাত পৰা বা কেইটামান গোচৰত তদন্তৰ মাজলৈ অহা বিষয়াসকলক যদি আমি ষ্টাডি কৰোঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে দে আৰ দ্য মষ্ট ইজিয়েষ্ট টাৰ্গেট। কাৰণ টকা হয় তেওঁলোকে ঘৰত থয়, নহ'লে তেওঁলোকে টকা লকাৰত থয়, নহ'লে তেওঁলোকে য'ত ইনভেষ্ট কৰে ইমান ফ্ৰেজাইল ইনভেষ্টমেণ্ট হয় যে তাক ঢুকি পোৱাটো চৰকাৰৰ কাৰণে একো অসম্ভৱ নহয়। আজি মই যদি মনতে ভাবোঁ যে আজিৰ দিনটোত অমুক 50জন বিষয়াৰ ওপৰত ৰেইড কৰিব লাগে, মাত্ৰ এমাহ তেওঁলোকৰ ওপৰত নজৰ ৰাখিলেই যথেষ্ট, আৰু 50জনকে আমি তেওঁলোকক ট্ৰেপ কৰিব পাৰোঁ আৰু তেওঁলোকক আমি ধৰিব পাৰোঁ বিকজ অফ টেকন'লজি। টেকন'লজি ইমান আগবাঢ়িছে যে এতিয়া হিউমেন ইনফৰমেশ্যন নালাগে, টেকন'লজি আমাক যি বিচাৰোঁ তালৈকে আমাক লৈ যাব পাৰে। মই এই কথাখিনি এইকাৰণে কৈছোঁ, আজি নিযুক্তি পোৱা আমাৰ বিষয়াসকল আমি নেক্সট 30-35 ইয়াৰ চৰকাৰত থাকিম, আৰু তেতিয়া টেকন'লজি কিমান বাঢ়িব, আৰু তেতিয়ালৈকে য'ত যি কৰোঁ ট্ৰান্সপাৰেঞ্চি আহিব, টেকন'লজি আহিব, আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ গভৰ্ণমেণ্ট ছিষ্টেমত ই এক স্থায়ীভাৱে আহিবলৈ আৰম্ভ কৰিব। জাৰ্ণি ইজ টু লং। আজি যিটো আমি জাৰ্ণি আৰম্ভ কৰিম, দিছ জাৰ্ণি উইল বি টু লং, 30-35 ইয়াৰ্ছৰ জাৰ্ণি। আৰু এই যাত্ৰা পথত আমি কক্ষচ্যুত হ'ব নালাগে, লক্ষ্যভ্ৰষ্ট হ'ব নালাগে, কাৰণ মৰেলিটিৰ লগত আমাক টেকন'লজিয়েও খেদি থাকিব। ওৱান ইজ আৱাৰ মৰেলিটি, যে আমি যিটো কাম কৰিছোঁ আমি ঠিক কৰিছোঁ নে নাই, আৰু ছেকেণ্ড হৈছে টেকন'লজি, যে টেকন'লজিয়ে আমাক খেদি থাকিব, আৰু আমি দুইটাৰ পৰাই নিজক বচাই 35 ইয়াৰ ষ্ট্ৰাগল কৰাটো ইট উইল নট বি এ ভেৰি ইজি গেম। আৰু আটাইতকৈ ডাঙৰ কথা মানুহে পুতুক কৰি কৈ দিয়ে যে এই অফিচাৰজন কৰাপ। আজি কেতিয়াবা মই অফিচাৰসকলক লগ পাওঁ, পুলিচ আৰক্ষী অমুক, যি কথা মই নাজানো একোজন সাধাৰণ মানুহে কৈ দিয়ে, ছাৰ SP ছাৰে অমুকত পইচা লয়। দে নো ইভেন আপ টু DGP এণ্ড চিফ ছেক্ৰেটাৰী। ছাৰ DGPয়ে ডাঙৰ বিল্ডিং কিনিলে নহয়, ছাৰ চিফ ছেক্ৰেটাৰী অমুকত গ'ল নহয়। ইনফৰমেশ্যন ইমানেই ফাষ্ট আহে যে আমি ভাবিব নোৱাৰা, কাৰণ আমি পইচা কাৰ পৰা ল'ম, আমিতো পাব্লিকৰ পৰাই ল'ম। গতিকে যোনে দিয়ে সি দি ক'তো মনে মনে নাথাকে, সি আৰু 10টা জেগাত তাক ট্ৰান্সমিট কৰে। আৰু সকলোতকৈ কেতিয়াবা মোৰ বেয়া লাগে কি, তেওঁলোকৰ ল'ৰা ছোৱালী যেতিয়া আমাক আহি ৰিকুৱেষ্ট কৰে যে দেউতাৰ চাকৰিটো ৰিইনষ্টেট কৰিব লাগে, যেতিয়া মই কওঁ দেউতাৰটো অমুক গোচৰ আছিলে, তলমূৰ কৰি দিয়াৰ যিটো দৃশ্য, এই দৃশ্যবিলাক কাৰো কাৰণে সুখৰ নহয়। মই আজিৰ দিনটোত মই ভাবোঁ যে এজ ইউ উইল বি ইন দ্য গভৰ্ণমেণ্ট জব ফৰ নেক্সট 30-35 ইয়াৰ্ছ, it is my duty to guide you, to warn you, আৰু যে আমি আমাৰ কক্ষপথৰ পৰা কেতিয়াও লক্ষ্যভ্ৰষ্ট নহওঁ, আঁতৰি নাযাওঁ। I think today is the day when we'll take that solemn commitment, we'll take that solemn promise যে আমি লক্ষ্যৰ পৰা আঁতৰি নাযাওঁ।
and don't challenge the government. বহুত অফিচাৰ থাকে আমাক কি কৰিব, আমি কি কৰিম. Don't do that. যিটো ইনষ্টিটিউশ্যনৰ পৰা আমি আমাৰ ঘৰ চলাম, যিটো ইনষ্টিটিউশ্যনে আমাক আজিৰ পৰা চলোৱাৰ দায়িত্ব ল'ব, তাক চেলেঞ্জ কৰা আৰু নিজৰ দেউতা মাক চেলেঞ্জ কৰাৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাথাকে. এতিয়া আজি আমাৰ জইন কৰা অফিচাৰসকলৰ নেক্সট আমাৰ লেভেল কি হ'ব? আমি জানো যে বেষ্ট অফ দ্য ষ্টুডেণ্টে আজি আহি ইয়াতে চিভিল ছাৰ্ভিচ পাইছে, APS পাইছে. মই ডেফিনেটলি আশা কৰিম যে নেক্সট 2 to 3 years আমি UPSCৰ কাৰণে চেষ্টা কৰিব লাগে. কাৰণ আমি অসমৰ যুৱক যুৱতীৰ লক্ষ্য আমি অকল ACS APS হোৱাই নহয়, উই আৰ দ্য বেষ্ট ব্ৰেইন. আমি আটাইতকৈ ভাল ব্ৰেইনখিনি কিমান হাজাৰ কেণ্ডিডেটৰ মাজত 289 আজি আমি চিলেক্ট হৈছোঁ. তাৰ পৰা যদি আমি ইভেন 50 ষ্টুডেণ্টছ অৰ 50 কেণ্ডিডেটছ আমি যদি আমাৰ এফৰ্টটো নেক্সট 3 yearsৰ কাৰণে কণ্টিনিউ ৰাখোঁ, যে আমি UPSCৰ কাৰণে ট্ৰাই কৰিম, চেষ্টা কৰিম, চৰকাৰে আপোনালোকক ছাপোৰ্ট কৰিব, গভৰ্ণমেণ্ট উইল ছাপোৰ্ট ইউ কমপ্লিটলি, আৰু বেষ্ট অফ দ্য বেষ্ট ষ্টুডেণ্টখিনিয়ে ট্ৰাই কৰিব লাগে যে আমি কেনেকৈ উই হেভ ৰিচ এ পজিশ্যন. এতিয়া আমাৰ চিকিউৰিটিৰ কথা নাই, উই গট এ জব, উই গট এ ডিচেণ্ট জব, উই গট এ গুড জব. ইয়াৰ পৰা আমি কেনেকৈ IAS IPS অল ইণ্ডিয়া ছাৰ্ভিচৰ কাৰণে আমি ট্ৰাই কৰিব পাৰোঁ. প্ৰতি বছৰে মই APSCৰ চেয়াৰমেনক কওঁ, সদায় কৈ থাকোঁ যে বেষ্ট ষ্টুডেণ্টখিনিক যিখিনিয়ে চেষ্টা কৰিলে UPSC পাব পাৰে, তেওঁলোকক আমি আইডেণ্টিফাইও কৰিব লাগে আৰু তেওঁলোকক মুখ্য সচিবে এনেকুৱা পষ্টিঙো দিব লাগে য'ৰ পৰা নেকি নেক্সট 2 to 3 years আমি UPSCৰ কাৰণে আমি চেষ্টা কৰি থাকিব পাৰোঁ. নম্বৰ 2, স্কিলিং. আজি আমি বহুত, মই জানো ইট ইজ অলছো আই উইল নট ডেফিনেটলি এণ্ডোজ, আৰু পিছলৈকে আমি গভৰ্ণমেণ্টত এইটো নিয়ম কৰিম. 2-এজনে APSC ACS পাই নিজে পঢ়ি অহা কোচিং চেণ্টাৰটোৰ এডভাৰটাইজ কৰি আছে. This is completely a bad habit, because we are not a product. আমি কোচিং চেণ্টাৰক যদি আমি এডভাৰটাইজ কৰোঁ, then we are defaming our own merits. কাৰণ আমি মেৰিটৰ কাৰণে পোৱা নাই, কোনোবাই ভাতৰ দৰে কেইটামান কথা শিকাই দিয়াৰ কাৰণে আমি APSC পাইছোঁ. আৰু 2-এগৰাকীয়ে বৰ গৌৰৱেৰে কয় যে অমুকখনত পঢ়াৰ কাৰণে মই পালোঁ. I don't agree. মই ভাবোঁ you have a brain, that is why you have got it. এই কথাটো সদায় মনত ৰাখিব লাগে. আমি যদি এই কামটো কৰোঁ, দুখীয়া ল'ৰা ছোৱালীবোৰ ক'ত যাব? তেতিয়া মানুহৰ মনত এটা ধাৰণা হ'ব যে নিকা নিযুক্তি মানে কোচিং চেণ্টাৰ নিযুক্তি. আৰু মই আমাৰ APSCক ৰিকুৱেষ্ট কৰিম, ডেভেলপ এ চিষ্টেম যে কোচিং চেণ্টাৰত যি পঢ়ায় তাৰ ওলোটা প্ৰশ্ন কাকত এখন কাটাৰ ট্ৰাই কৰিব লাগে. আৰু আই উইল গাইড ইউ, because we cannot have bhato in our system. আৰু মই ভাবোঁ যে 2 দিন পিছত UPSC APSC মেম্বাৰবিলাকৰ ওপৰত এলিগেশ্যন আহিব যে you do not take money from the candidates, but you take money from coaching institute. এইবাৰ মই এডভাৰটাইজ কৰালৈ যাক মই দেখিছোঁ, পিছত I will speak to all of you personally, I am little bit worried. আৰু অসমত মই সেই পৰিৱেশটো বিচৰা নাই. স্কুলত কোচিং চেণ্টাৰ হওক, কলেজত কোচিং চেণ্টাৰ হওক, বাট উই কেনট মেক ইট এ বিজনেছ. সেইকাৰণে SBক ক'ব, তেওঁলোকে কি পঢ়াই জানিব লাগে আৰু তাৰ উল্টা প্ৰশ্ন এখন কাটি দিব লাগে. আৰু উই হেভ টেলেণ্ট.
যে যি পঢ়াই তাৰ উল্টা কাটিব পৰা উই হেভ চিষ্টেম কমপ্লিট আউট অফ চিলেবাছ গুচি যাওক ডোন্ট গিভ এনি চিলেবাছ সিম্পল চিলেবাছ কাৰেণ্ট এফেয়াৰ্ছ আৰু কাৰেণ্ট এফেয়াৰ্ছো এনেকুৱা সোধক যে ইণ্ডিয়ান ফৰেষ্ট ৰিজাৰ্ভ এই সপ্তাহত কি হৈছে কোচিং চেণ্টাৰে ডাইনামিকটো ৰাখিবতো নোৱাৰে আজিৰ দিনত ইণ্ডিয়ান ফৰেক্স কিমান ৰিজাৰ্ভ গোল্ডৰ পাৰ্চেণ্টেজ কিমান কাৰেঞ্চিৰ পাৰ্চেণ্টেজ কিমান চাৰ্ভিছৰ পৰা কিমান আহিছে এক্সপৰ্টৰ পৰা কিমান আহিছে গো ফৰ ফাইনাৰ ডিটেইল কাৰণ আমি ইয়াক কেতিয়াও প্ৰডাক্ট কৰিব দিব নোৱাৰো এণ্ড ফ্ৰম নেক্সট ইয়াৰ আই উইল অলছ' স্পীক টু অল অফ ইউ যে উই হেভ টু ডিভাইজ এ কমপ্লিট নিউ চিষ্টেম so that কোচিং চেণ্টাৰ কৰা কোনো ল'ৰা ছোৱালী পাছ কৰিব নোৱাৰে কাৰণ এই যে বোৰ্ডত নামবোৰ লগাই এডভাৰটাইজ কৰি থাকে আমি যদি 4 লাখ টকা মেম্বাৰক দিয়া নাই কোচিং চেণ্টাৰক দিছো টকাটো ৰিকভাৰী কৰিবৰ কাৰণে আকৌ চেষ্টা কৰিম so এই বোৰ্ড লগোৱা চিষ্টেমটো আৰু মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম demolish those boards within a week যিমান বোৰ্ড আছে দিস ইজ নট ডান এই কোনবাই ক'ব মই সেকেন্ড হলো মই থাৰ্ড হলো মই ফোৰ্থ হলো আৰে আমি নিজৰ ব্ৰেইনত হোৱা নাই দন তেওঁলোকৰ ওচৰত তেওঁলোকে মূৰত সোমাই দিয়ে যে আপোনালোকে আমাৰ কাৰণেহে পালে কেনেকৈ পালে তাৰমানে আমি প্ৰশ্নখন দিছিলোঁ নেকি আমিতো দিয়া নাই প্ৰশ্ন so they are challenging our honesty so this এই পইণ্টটো এবাৰ মনত ৰাখিব আৰু এই বোৰ্ড লগোৱা কামটো we have to demolish কাৰণ আমি এইটো কেতিয়াও কৰিব নোৱাৰো তেতিয়া দুখীয়া ল'ৰা ছোৱালী আকৌ চিষ্টেমটোৰ পৰা আঁতৰি যাব আজি আমি কাক বিচাৰিছো কৃষকৰ ল'ৰা হওক ৰিক্সা চালকৰ ল'ৰা হওক ঠেলা চালকৰ ল'ৰা ছোৱালী হওক গাঁৱৰ ল'ৰা ছোৱালী হওক কোচিঙত কোন যাব পাৰিব আমাৰ যোনে পে কৰিব পাৰে তেওঁলোকে যাব তেওঁলোকে পোৱাত মোৰ আপত্তি নাই বাট গেট ইট বাই ওন মেৰিট আজি মই ভাবো যে বাকি ষ্টেটত কি হৈ আছে মই নাজানো এণ্ড আই এম নট বৰ্ডাৰ বাট উই হেভ টু ডিমলিছ ডেট চিষ্টেম অলছো কাৰণ লাহে 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 ই ইনষ্টিটিউচনেলাইজ হ'ব আৰু মই আমাৰ অফিচাৰসকলক বিকজ আফটাৰ 5 minutes once you get the appointments you are a government servant I will request all of you কবাত যদি নিজৰ নামত পোষ্টাৰ আছে বেনাৰ আছে please ensure that's disappear by today evening it is not done আৰু মই হেতু নিবিচাৰো আৰু এইবিলাক আমি অসমত পৰম্পৰা কৰিব নিদিও fourth point to মই কব খুজিছো কি I got platform now আমি SCS officer হলো someone will try for UPSC fine যি সকলৰ কাৰণে আমি নিজৰ মেৰিটত আৰু নিজৰ আমি ট্যালেন্টৰ কাৰণে ইয়াত সোমাইছো we should not stop the talents we should not stop our brain it should continue how আমাৰ অফিচাৰৰ ভিতৰতে some officers government of India I got platform আছে you should register it immediately and continuously আমি এটাৰ পিছত এটা তাত কোৰ্স কৰি যাব লাগে লাহে লাহে আমি থিমেটিক এক্সপাৰ্ট হ'বৰ কাৰণে চেষ্টা কৰিব লাগে যে I am very good in revenue law I am very good in forensic investigation I am very good in technology I am very good in artificial intelligence আমাক জেনেৰেলিষ্টৰ লগতে within the system we need specialists because government লাহে 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 আমি এনেকুৱা এটা পৰ্যায়ত গৈ পাইছো যে now we need finer details এতিয়া অসমত এভাৰেজ প্ৰত্যেক বছৰে 200 foreign delegates আহে গুজৰাটত how a state develop
যেতিয়া ইনিচিয়েল ষ্টেটত গুজৰাট অসমৰ দৰে আছিল, ইট ইজ জাষ্ট লাইক আছ, তাৰ পৰা তেওঁলোকে ডেভেলপ হোৱাৰ যাত্ৰাটো আৰম্ভ কৰিছিল, দ্য জাৰ্ণি ৱাজ ষ্টাৰ্টেড। তেওঁলোকৰ তাতে যেতিয়া জাপানীজ ইনভেষ্টমেণ্টবিলাক সদায় আহিছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছিলে যে 50 গুজৰাট চিভিল ছাৰ্ভিচ অফিচাৰ উইল বি জাপানীজ লেংগুৱেজ এক্সপাৰ্ট, যে তেওঁলোকে জাপানীজ লেংগুৱেজ শিকিব, যাতে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজত যেতিয়া জাপানীজ ডেলিগেশ্যন আহিব, those who are visiting Gujarat, they will feel comfortable যে আমাৰ ইয়াত অফিচাৰে জাপানীজ কথা পাতে। মোদী ডাঙৰীয়াই তেওঁলোকক ট্ৰেইনিং দিছিলে যে ইউ লাৰ্ণ এবাউট জাপানীজ কিউজিন। প্ৰট'কল ডিউটি মানে গুড মৰ্ণিং গুড ইভিনিং নহয়, যে মই যিখন হোটেলত সোমালোঁ, দে আৰ ইনভেষ্টৰ, কোৰিয়াৰ পৰা আহিছে, ডেট অফিচাৰ হেজ টু তেওঁলোকৰ লগত কোৰিয়াৰ বিষয়ে জানি কথা পাতি কনভাৰচেশ্যনটো আগুৱাই নিয়াৰ প্ৰেক্টিচ থাকিব লাগিব। যেতিয়া কোনোবা এজন কোৰিয়াৰ পৰা আহিলে, আমি যদি তেওঁক দুটা ৰেড জিনচেঙৰ ওপৰত নুসুধো, বিকজ দে লাভ ডেট প্ৰডাক্ট, যেনেকৈ অসমৰ টিৰ ওপৰত আমি কথা পাতোঁ, অকণমান যদি নৰ্থ কোৰিয়া চাউথ কোৰিয়াৰ ওপৰত যদি আমি দুটা কথা তেওঁলোকক নুসুধো, আৰু কম্পেৰেবল কথা যে আমাৰ অসমতো এনেকুৱা ইউ হেভ জিনচেং, উই হেভ টি, এই ধৰণে আমি যদি কনভাৰচেশ্যন নাজানো, state will not get benefit from your presence. Somebody has to be language expert, somebody has to be expert in history, somebody has to be expert in revenue law, somebody has to be expert in artificial intelligence, somebody has to be very expert in drone technology, কাৰণ যোনে বৰ্ডাৰ মেজিষ্ট্ৰেট কৰিব, his weapon will be the drone, যোনে এগ্ৰিকালচাৰত কাম কৰিব, drone will be his main weapon. Gradually কলম আৰু papers will not be our weapon. Gradually we are entering into a different area, different zone, য'ত knowledge will be our weapon. এইবাৰ আমি অসমত 20 জন অফিচাৰক জাপানীজ লেংগুৱেজ কোৰ্চত আমি গভৰ্ণমেণ্টে স্পন্সৰ কৰিছোঁ, যাতে তেওঁলোকে শিকিব পাৰে, বিকজ উইথ ছেমিকণ্ডাক্টৰ ইন আছাম উই চি এ বিগ জাপানীজ ইনভেষ্টমেণ্ট ইন নেক্সট 3 to 5 years. জাপানৰ কি প্ৰব্লেম, জাপানৰ মানুহে ইংৰাজী ব্যৱহাৰ নকৰে, আৰু প্ৰত্যেকজন মানুহে লগত দুভাষী লৈ নাহে। চ' আমি যদি তেওঁলোকে এবাৰ গম পায় যে অসমত প্ৰত্যেকজন প্ৰট'কলত কাম কৰা অফিচ জাপানীজত কথা পাতিব পাৰে, they will not go to any other state. They will create an environment যে নহয়, this is the state where we feel homely. সেইকাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিম যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আইগট প্লেটফৰ্মত উইল গেট লটছ অফ কোৰ্চ, মই যি আজি কৈছোঁ সেই কোৰ্চবিলাক আমি ল'ব লাগে, আৰু নিজকে গভৰ্ণমেণ্টৰ এছেটলৈকে কনভাৰ্ট কৰিব লাগে। আজি মই বহুকেইজন অফিচাৰক বাই নেম চিনি পাওঁ, নট বিকজ দেট দে আৰ গুড টু মি, বাট মই এইকাৰণে তেওঁলোকক চিনি পাওঁ দেট দে আৰ এছেট টু দ্য গভৰ্ণমেণ্ট। তেওঁলোকক যি কওঁ তেওঁলোকে কৰিব, যি কওঁ মানে উই নেভাৰ চে এনিথিং হুইচ ইজ বিয়ণ্ড ৰুল, বিয়ণ্ড ৰেগুলেশ্যন, বাট we have confidence that they can convert challenge to opportunity. Our government বৰ্তমান we frequently interact with World Bank, we frequently interact with Asian Development Bank, we frequently interact with JICA, we frequently interacted with lot of multilateral agencies. So one, তেওঁলোকৰ লেংগুৱেজ, সকলো লেংগুৱেজ জানাটো সম্ভৱ নহয়, বাট ফ্লুৱেঞ্চি ইন ইংলিছ, উই টেক প্ৰাইড উইথ আৱাৰ আছামিজ লেংগুৱেজ, বাট আনফৰ্চুনেটলি জাপানৰ মানুহ এজনেতো অসমীয়াত কথা নাপাতে।
দিল্লীৰ পৰা ৱৰ্ল্ড বেংকৰ পৰা অহা মানুহ এজনে অসমীয়াত কথা নাপাতে আৰু তেওঁলোকৰ লগত কথা পাতাটো আমাৰ দায়িত্ব বিকজ দে উইল গিভ ফাণ্ড দে উইল গিভ আছ অপৰচুনিটি চ' তেওঁলোকৰ লগত কনভাৰচেশ্যন কৰাটো তেওঁলোকৰ কাৰণে জৰুৰী নহয় আমাৰ কাৰণে তাক জৰুৰী চ' দ'জ স্কিলছ উই হেভ টু ডেভেলপ ডিউৰিং আৱাৰ ছাৰ্ভিচ পিৰিয়ড যে আজি আমি যিটো appointment letters ল'ম this is not end of our story continuous upskilling of our talents continuous upskilling of our knowledge gradually thematic specialized knowledge or phale ami jabo lage not all but few should acquire that yes we know AI we know everything ami gradually we should acquire those specialized knowledge আৰু মই ভাবো then you will feel empowered আৰু আমি বহুত কাম কৰিব পাৰিম Assam government has taken a policy যে আমাৰ অফিচাৰ বিলাকে কৰবাত যদি central government deputation আমি পাও even for police if somebody wants to go to NIA CBI RAW or for our ACS officer if somebody wants to go to the government of India deputation we encourage that also because few years of government of India knowledge ultimately help us idea is amar idea to etai je Ahomor public servant should be the best in all counts finally moi aru eta kotha kobo khoju je innovations যিকোনো কামতে আমি যদি অকণমান নিজৰ innovations কৰো কামবিলাক ধুনিয়া হৈ যায় এইখনে আজি আমি মিটিং পাতিছো এই মিটিংখনকো আমি ইয়াক আৰু অলপ বেটাৰ কৰিব পাৰো with some kind of innovations প্ৰত্যেক দিনাই মনটো টুকটুকাই থাকিব লাগে যে মোক দিয়া কামটো মই বেটাৰ কেনেকৈ কৰো We should not change the work. Character of the work will be the same. Ami matro top up koribo lage. Je cake eta bonuwa kam ami cake to ke bonam. Kintu tat icing korat kono issue nai. We should go for a cake to ke ami present korim. We can make it nicely tar decoration hobo pare. Okonman hokolo khetrote nijor innovation. Ei kotha khini আমি যদি মানো আমি যদি কৰো will get the full satisfaction হৈ থাকে তেতিয়া কামবোৰ কৰি ভাল নালাগা হয় ফাইনালি মই অফিচাৰ সকলক এটা দুটা কথা কম on your hobby আমাৰ যদি নিজৰ কিবা হবি আছে যিখিনি হবি government serviceৰ লগত যদি হি কনফ্লিক্ট নহয় কোনোবা যদি কলেজত প্ৰফেসৰ আছিলে কোনোবা যদি হাই স্কুলত টিচাৰ্স আছিলে আজি আমি এসিএস পাইছো কেতিয়াবা জব পোস্টিং হয় তাৰ স্কুলখনত মাহৰ এদিন গৈ লৰা ছোৱালী কিবা এটা শিকোৱাটো মই ভাবো that those thing আমি কৰি থাকিব লাগে তেতিয়া কি হয় we feel আমাৰ brain to a relax পায় কোনোবা যদি ক্ৰিকেট খেলিছিল মোৰ আজি শিৱসাগৰত পোস্টিং হল I am a cricket player মই অফিচাৰ বুলি নিজক ডিসটেন্স কৰিব নালাগে তাত যদি এখন ক্ৰিকেট একাডেমি আছে তাতেও গৈ মই দুটা ব্যাট বল খেলিব লাগে তেতিয়া কি হয় মাইন্ড বিলাকত ফ্ৰেশনেস থাকে মই আমাৰ বহুত অফিচাৰ দেখিছো Officer হোৱাৰ পিছতে they entered into a different cell আৰু নিজৰ যিমান হবি আছিল they kills it তেতিয়া কি হয় যদি মানুহ গতানুগতিক হৈ যায় তেতিয়ালে মানুহে জীৱনৰ মূল্যটো বিচাৰি নোপোৱা হৈ যায় ফ্যামিলি লাইফও ডাল হৈ যায় পার্সোনাল লাইফও ডাল হৈ যায় অফিসও ডাল হৈ যায় কন্টিনিউয়াসলি মানুহ ফুৰ্তিত থাকিব লাগে আৰু তেতিয়া মানুহ ফুৰ্তিত থাকিব পাৰে যেতিয়া মই অফিসত একো বেয়া কাম কৰি নাহো মোৰটো মেন্টাল একো প্ৰেছাৰ নাথাকে
গতিকে মই ফূৰ্তিত থাকিব পাৰোঁ আৰু ফূৰ্তিত থাকিলে মানুহে নিজৰ কাম কৰাৰ যিটো স্পৃহা বা শক্তি বা এনাৰ্জি সি ৰিডাবল হৈ যায় গতিকে ডোন্ট কিল ইউৰ হবি অফিচাৰ মানে এটা নিৰ্দিষ্ট ড্ৰেছ কৰি এটা নিৰ্দিষ্ট চিষ্টেম মইতো দূৰৰ পৰা দেখিলে গম পাওঁ এওঁ এচিএছ বুলি মই দূৰৰ পৰা দেখিলে গম পাওঁ এওঁ প্ৰফেচাৰ দূৰৰ পৰা দেখিলে গম পাওঁ টিচাৰ বিকজ তেওঁলোকে এটা ঠাচ এটাত সোমাই যায় যে আমি এনেকেই থাকিব লাগে আই ডোন্ট বিলিভ মই ভাবোঁ ডোন্ট কিল ইয়ৰ চেল্ফ দ্য মিনিট ইউ কিল ইয়ৰ চেল্ফ ইউ উইল বিকাম এ মেচিন আৰু মেচিনটো বজাৰত কিনিব পায় মেচিনৰ কাৰণে আমাক মানুহৰ কি দৰকাৰ চ' ডোন্ট বিং এ মেচিন মেইনটেইন ইয়ৰ হেবিট with the decorum, with the consistent with the government policy. আমি definitely আজি আমি অফিচাৰ হলো কোনোবা বাৰত গৈ আমি বহি নাথাকো that is in conflict with the government's norms and decorum কিন্তু কোনোবা এখন ক্ৰিকেট পিটছত গৈ কোনোবা দুজন লৰাৰ লগত খেলি আছো that is not against the decorum so you will know what to do what not to do What not to do, you don't do, but what can be done, do it. Because that gives you some kind of freshness in your mind. আজি মই মুখ্য সচিবে হিন্টছ এটা দিছে মই খালি 2 মিনিট কৈ দিওঁ যিকোনো এচিএছ অফিচাৰৰ কাৰণে কণ্ডাক্ট অফ ইলেকশ্যন is one of the biggest responsibility. যিকোনো অফিচাৰৰ কাৰণে এটা চ্যালেঞ্জিং আহি যায় যেতিয়া ইলেকশ্যন আহে ইলেকশ্যন এণ্ড ফ্লাড দিজ আৰ টু ইম্পৰ্টেণ্ট ফ্লাড ৰিলিফ দিজ আৰ টু ইম্পৰ্টেণ্ট থিংছ অফিচাৰ্ছ নিড টু ডিscharge those function ফাইলৰ কাম নাথাকে ইট ইজ মোৰ অফ মেনেজিং যেনেকে ইলেকশ্যন আহিলে নমিনেশ্যন ল'ব লাগিব কাউণ্টিং কৰিব লাগিব দিজ আৰ নট ফাইল ৱৰ্ক ফ্লাড আহিলে মানুহৰ মাজত যাব লাগিব ৰিলিফ ডিষ্ট্ৰিবিউশ্যন কৰিব লাগিব কিন্তু অসমৰ চিভিল ছাৰ্ভেণ্টৰ কাৰণে দিজ আৰ টু ইম্পৰ্টেণ্ট লাৰ্ণিং এক্সপিৰিয়েঞ্চ ওৱান ইজ ফ্লাড ৰিলিফ অপাৰেশ্যন ছেকেণ্ড কণ্ডাক্টিং ইলেকশ্যন APSCয়ে ৰিজাল্ট দিয়া 10 দিনো হোৱা নাই আমি গোটেই সকলে এটা ঠিক কৰিছিলোঁ যে আমাৰ অফিচাৰখিনিৰ লাইভ এক্সপিৰিয়েঞ্চ এটা হ'ব লাগে কণ্ডাক্টিং এছেম্বলি ইলেকশ্যন এতিয়া যদি আমি এছেম্বলি চলোৱাৰ ইলেকশ্যনৰ এক্সপিৰিয়েঞ্চ নাপাওঁ উই হেভ টু ৱেইট টিল 2029 যেতিয়া লোকসভা ইলেকশ্যন আহিব কিন্তু মই ভাবোঁ যে আজি যেতিয়া আমি এপইণ্টমেণ্ট লেটাৰ দিছোঁ ইউ উইল বি পষ্টেড ইন ডিষ্ট্ৰিক্ট Mid-March election will be declared any day according to the election commission deadlines or their schedule. We will get a very big opportunity to join Korar within a month. We will be able to discharge some duty in the election. And that is a lifetime experience. Aru hi amak perfect koribo jeti ami nije solabor karone সুবিধা পাম টুডে উইল এছিষ্ট আৱাৰ চিনিয়ৰ বাট দিজ উইল বি এ লাৰ্ণিং এক্সপিৰিয়েঞ্চ আৰু সেইকাৰণে আমি ইউজুৱেল প্ৰচিডিউৰক শ্বৰ্টকাট কৰি আমি উইদিন 10-15 ডেজ আমি এপইণ্টমেণ্ট লেটাৰ দিবৰ কাৰণে ডিচাইডছ কৰিছিলোঁ যে আমি দিম যাতে অল দ্য অফিচাৰ্ছ গেটছ দ্য ওৱান লাৰ্ণিং এক্সপিৰিয়েঞ্চ এটলিষ্ট দ্য চিভিল ছাৰ্ভিচ অফিচাৰ্ছ So enjoy that experience. Of course, APS বা আনসকলৰ কাৰণে that things will come later because we have to go to training. পুলিচতো মই এটা কথাই ক'ম যে pick up the training very very sincerely. আমাৰ 3খন new criminal laws আহিছে. You will be very happy to know that today Assam is holding the first position for last 4 months in implementing 3 new criminal laws. We are holding on that record. There are states who are
contesting with us, but still we are number 1. Please, আমি যেতিয়া কলেজ স্কুলত পঢ়িছিলোঁ, we have been taught on IPC, Indian Evidence Act, আমাক CRPC, but আজি ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সাক্ষী সংহিতা, so all these 3 law has been replaced. So এই 3খন law আমাৰ পুলিচ অফিচাৰ সকলে পিক আপ কৰিব লাগে. এটা কথা আমি বুজি পাম যে আমাৰ কাৰণে এটা সময়ত অসমৰ পুলিচিং আছিল টু কণ্টেইন দ্য মিলিটেন্সি. আজি militancy is not a factor for us because almost last 5 years we have able to push behind militancy aru etia ami normal policing ot humaisu. Normal policing is tough karon cyber crime, new age crimes, these are very very sophisticated and talented people does it, and in most of the case the criminals are running those crimes across the borders, অর্থাৎ ইণ্ডিয়াৰ বাহিৰৰ পৰা ইণ্ডিয়াত তেওঁলোকে অপাৰেট কৰে. টেলিভিছন, ইনষ্টাগ্ৰাম, ছ'চিয়েল মিডিয়া এইবিলাকত হাউ এ ক্ৰাইম কেন বি ডান আৰু পুলিচে ধৰিব নোৱাৰে. চ' দেয়াৰ আৰ ৰেডিমেড কেৰিকুলাম ফৰ ডেট. কেৰিকুলাম আহি থাকে যে এইটো ক্ৰাইম কৰি কেনেকৈ ইউ কেন ইৰেজ এভিডেন্স. So we have to be more smarter. So moi bhabo during 1 year training we will try to give you the best of the trainings. Gotike you should pick up all those trainings. Aji amar APSC usually ami 6টা ডিপার্টমেন্টত appointment diar amar ব্যবস্থা আছিলে. ACS, APS, labor, transport, excise, taxation. But last 3 years আমি কেইবাটাও নতুন ডিপাৰ্টমেণ্টছত APSCৰ কম্বাইন ছাৰ্ভিচত আমি ইনক্লুড কৰিছোঁ. আৰ্বান ছাৰ্ভিচ ইজ ওৱান অফ দ্য নিউ ইনোভেশ্যন. ইণ্ডাষ্ট্ৰী আমি ইয়াত সংলগ্ন কৰিছোঁ বিকজ ইন মাই ভিউ নেক্সট 5 years আছাম উইল বি এ বিগ ইণ্ডাষ্ট্ৰিয়েল হাব. চ' আমি বিভিন্ন ডিপাৰ্টমেণ্টছত আমি অফিচাৰসকলক নিযুক্তি দিছোঁ. সকলোৱে সেই ডিপাৰ্টমেণ্টত কেনেকৈ এক্সেল কৰিব পাৰোঁ, হাউ উই কেন বি ওৱান অফ দ্য এক্সেলেণ্ট অফিচাৰ ইন মাই গিভেন ফিল্ড আপোনালোকে সকলোৱে চেষ্টা কৰিব. ফাইনেলি দুটা আউট অফ অফিচ দুটা সৰু কথাকৈ সামৰণি মাৰিম. We have to be a model for other officers and other employees. Model মানুহে কেনেকৈ হয় যেতিয়া নিজৰ জীৱনত আমি কিছু স্যাক্ৰিফাইস কৰোঁ আৰু নিজৰ জীৱনত কিছু মানুহে বিচৰা ধৰণে সোসাইটিৰ এটা মানদণ্ড আছে, এটা মাইলস্টোন আছে. সেই মানদণ্ডটোত আমি যেতিয়া তাক আমি যেতিয়া এডিয়াৰ কৰিব পাৰোঁ আমি সেই মানদণ্ডটো ফলো কৰিব পাৰোঁ. সোসাইটি আৰু চৰকাৰৰ মানদণ্ডৰ লগতে there is another area in our life that is called spirituality. আমি যদি ভগৱানৰ লগত কানেক্ট হৈ নাথাকো তেতিয়াহ'লে মই নাভাবো যে 35 years or 40 years or 30 years we will be able to remain in course. Ki more religion ase, that is not a significant things, but we have to be spiritually inclined. We do not have to be a practice. We do not need to practice spirituality, but we need to be inclined towards spirituality so that we can differentiate between good or bad. এজন অফিচাৰে যেতিয়া নিজৰ দেউতাক মাকক নাচাই, দেউতাক মাকক ৰেসপেক্ট নিদিয়ে, দেন আমি বুজি পাওঁ যে দিস পাৰ্সন ইজ নট স্পিৰিচুৱেলি ইনক্লাইন. কাৰণ মই বিশ্বাস কৰোঁ যে our parents
are the closest resemblance of God. Allah hobo pare, Bhagavanu hobo pare, Godu hobo pare, that's different, that's a different issue. Jetia amar officer hokole deutak makok respect nokoribo, definitely employee hokoleo nokoribo. Aru apunalukok dekhile raijeu nokora hobo. So নিজক আদৰ্শবান অফিচাৰ কৰিবৰ কাৰণে বিষয়া কৰিবৰ কাৰণে মোৰ এটা পাৰ্সোনাল এডভাইস আৰু প্লিজ ফলো দ্যাট এডভাইস যে নিজৰ দেউতাক মা আমাক লৈ কেতিয়াও যাতে অসন্তুষ্ট নহয় বহুত টকা পইচা নালাগে একো নালাগে many parents do not expect anything from us কিন্তু please take care যে তেওঁলোকে যাতে না ভাবে যে আমি জি কৰিলো বা যিখিনি স্যাক্রিফাইস কৰিলো that was meaningless that was fruitless তেতিয়া সমাজখন ৰখি যাব কিয় মই মোৰ দেউতা মাক জি কৰিম মোৰ লৰা ছোৱালীও মোক হেতুকে কৰিব there cannot be exception these are the kind of God's justice যে মই মোৰ দেউতা মাক যিটো কৰিম মোৰ লৰা ছোৱালীয়ে মোক হেতুকে কৰিব আৰু we can see in anybody's life that's the maximum সময়ত হেতুকে হয় you are officers you are the guiding lights for the society so নিজৰ জীৱনত এই মানদণ্ডটো যে মোৰ দেউতা মা কেতিয়াও মোৰ ওপৰত অসন্তুষ্ট নহব প্লিজ মেইনটেইন দ্যাট মোৰ কোনো দেউতা মাই মোক নকয় যে আজিৰ পৰা গৈ ইউ ষ্টাৰ্ট আৰ্নিং মানি ইলিগেলি নোবডি উইল সে নামাতিব পাৰে কিন্তু যেতিয়া দেউতা মাৰ আদৰ্শৰ পৰা আমি বাহিৰত ওলাই যাওঁ ইটস গিভস পেইন দেউতা মাৰ লগত দেউতা মাক চোৱা দেউতা মাৰ আদৰ্শ জীৱনত সমাহিত কৰা whoever he may be এজন যদি কৃষকও হয় তেওঁৰো জীৱনত এটা আদৰ্শ আছে তোমালোকক ডাঙৰ কৰা they have also maintained a particular standards যে ঘৰত এনেকে হ'ব ৰাতিপুৱা উঠিব গধূলি আহিব এনেকুৱা ধৰণে হ'ব everybody has a own ideology তাৰ বিৰুদ্ধে আমি যাব নালাগে we should position our life which align with our parents thought process this is very important finally অলপ ধেমালিতে কৈ দিও যে চাৰ্জাৰ বিয়া হোৱা নাই এবছৰত বিয়া কৰি ল'ব লাগে আমাৰ অসমীয়া মানুহৰ এটা ডাঙৰ দোষ হৈছে যে বহুত দিনলৈকে আমি বিয়া নকৰাও আৰু এইটোৱে আমাৰ অসমীয়া মানুহখিনি নিউমাৰিলিকেলি শেষ কৰি দিব 32 বছৰ 33 বছৰ যদি আমি নিজে 32 বছৰত বিয়া হওঁ ৰিটায়াৰমেন্ট দিনাখনলৈকে তো মোৰ ল'ৰা ছোৱালী মেট্ৰিকে পাছ নকৰিব সেই কাৰণে মই জুনে জুনে চাকৰি পাই সকলোকে মই কওঁ যে এবছৰৰ ভিতৰত যাৰ যাৰ বিয়া হোৱা নাই বিয়া পাতিব লাগে আৰু বিয়া পাতি 10 বছৰ ৰখি থাকিব নালাগে বাচ্চাও সোনকালে জন্ম দিব লাগে when you are in a position to work যে বাচ্চাও চাব পাৰো অফিসতো যাব পাৰো এনাৰ্জিটো থাকুতে সব হ'ব লাগে যেতিয়া ডায়াবেটিস ব্লাড প্ৰেছাৰ হাই প্ৰেছাৰ হৈ যায় তেতিয়া এইবোৰ কাম একো নহয়গৈ সো prioritize everything যে আজি আমাৰ দেউতা মা আছে কাৰণে কৈছো জোৰ কৰি বহুতে দেউতা মাক লৈ আহিছে মই দেখি আছো যে লৰা ছোৱালীক জোৰ কৰি বিয়া পাতি দিব এবছৰতকৈ কোনেও ৰখাই নথব নাম্বাৰ 1 কাক বিয়া পাতে এটোত মই ক'ব নাযাওঁ যি ধৰণে হয় সেকেন্ড বিয়া পাতাৰ পিছত বহুত দিনলৈকে ৰখি থাকিব নালাগে হ'ব বাচ্চা দিম যদি এটা বাচ্চাকে দুটা বাচ্চাকে ডাঙৰ কৰিব নোৱাৰো লাইফত ডাঙৰ কি চ্যালেঞ্জ ল'ব পাৰিম আৰু তো একোৱে চ্যালেঞ্জ ল'ব নোৱাৰিম গতিকে we should play a front foot বিয়া পাতিব লাগে যি জন্ম দিব লাগে বাচ্চা আমি সোনকালে জন্ম দিব লাগে so that by the time we retire they are settled এইখিনি হলে নহলে মোক এতিয়া বহুত অফিচাৰে আহি বহুত বুলি নকওঁ দুই এজনে আহি কয় স্যাৰ চাকৰিটো 2 বছৰ এক্সটেনশন দিব পাৰিব নেকি বলে কিয় লাগে বলে স্যাৰ বাচ্চাটোৱে মেট্ৰিক পাছ কৰা নাই সো এই যেটো আমি
কৰিলোঁ এটা সময়ত, এইটো আমি ব্ৰেক কৰিব লাগে, নহ'লে আমাৰ অসমীয়া মানুহৰ সংখ্যাই নোহোৱা হৈ যাব। সেই কথাটো আপোনালোকে চাব, ধেমালিত কৈছোঁ বাট ভেৰি চিৰিয়াছ এডভাইচ। থেংক ইউ ছ' মাছ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। এই কথা অনস্বীকাৰ্য যে আপুনি